اللهم آمين. ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار وأدخلنا مع الأبرار يا عزيز يا غفار يا رب العالمين. رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل دعاء. لا إله إلا أنت سبحانك إني كنت من الظالمين. حسبنا الله ونعم الوكيل نعم المولى ونعم النصير. لا إله إلا أنت سبحانك إني يا পরবর্তীকার এই বিশ্ব জাহানের মালিক তোমার বর্ণনা আমি মাথা নত করে ভিক্ষা কইছো আমার নিচিনা পাপিষ্ট এই পৃথিবীতে আর কোনো নাই। আমার সাগৰৰ পানী তোতালকৈ আমাৰ বেছি পাপ। আল্লাহ আমি নাজানো আমি মৃত্যুৰ পিছত তোমাৰ ওচৰত কেনেকৈ চেহেৰা দেখাম। তোমায় আমাৰ যিবিলাক কৰ্ম কৰিবলৈ মনা কৰিছা পৃথিৱীৰ সকলো কৰ্মত আমি লিপ্ত আছো। তুমি তোমাৰ নূৰেৰে তোমাৰ আলোকৰে তুমি আমাৰ সকলো হৃদয়খন পৰিষ্কাৰ কৰি দিয়া। তোমাৰ নূৰেৰে আমাৰ অন্তৰখন আলোকিত কৰি দিয়া। আল্লাহ আমি যি উদ্দেশ্যৰে ইয়াত সমবেত হৈছোঁ আমাৰ একো কাৰো অন্তৰত দুখ নাই, আমি একো কোৱা দেখা অহা নাই। আমি আল্লাহ যিজনৰ কাৰণে ইয়াত সমবেত হৈছোঁ তেখেত এজন মানৱ দৰ্দী আছিল। তেখেতৰ ওচৰত কোনো হিন্দু মুছলমান শিখ ইছাই নাছিল। তেখেতে মানৱতাৰ পূজাৰী আছিল। আল্লাহ তেখেতৰ যি কৰ্ম তুমি কবুল কৰিছা আল্লাহ তেখেতক আত্মাক চিৰ শান্তি দান কৰা। আল্লাহ সকলো তোমাৰ হাতৰ। এই দুনিয়া আল্লাহ জেলখানা, আমি এই জেলখানাৰ ভিতৰত আছোঁ। এতিয়া তোমাৰ হাৱালা হৈ গ'ল, সেই অন্ধকাৰ জেগাত তেখেত গুচি গ'ল। তেখেতে কিদৰে আছে আমি নাজানো। আল্লাহ তেখেতৰ মাও এই পৃথিৱীৰ পৰা বিদায় হ'ল, তেখেতৰ ভনীও বিদায় হৈ গ'ল। আল্লাহ সকলোৰে আত্মাক আল্লাহ শান্তি দান